অসমত হাজাৰ হাজাৰ ডক্টৰ হ'বলৈ গৈ আছে। আমাৰ মাজত যিমান ডক্টৰ হ'ব সিমানেই ৰাইজৰ বাবে সুবিধাজনক হ'ব। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি অসমবাসীক দেখুৱাই দিয়ক। বহু জল্পনা কল্পনাৰ অন্তত যোৱাকালি ঘোষণা কৰা হৈছে নীট পৰীক্ষাৰ ফলাফল। এই ফলাফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে ডক্টৰ হ'বলৈ আগবাঢ়ি গৈছে। হোজাই আজমল ছুপাৰ 40 আৰু আনফৰ ছুপাৰ 50ৰ পিছত নগাঁৱত আটাইতকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে লালন্স কোচিং চেণ্টাৰে। 587 নম্বৰৰ পৰা আদি কৰি 544, 515, 514, 503 এনেকৈ 12গৰাকী কৃতী ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰে। সঁচাকৈ নগাঁৱত এনে এক নীট কোচিং চেণ্টাৰ বহুত গুৰুত্বপূৰ্ণ। নগাঁৱৰ লগতে বিভিন্ন অঞ্চলৰ পৰা শিক্ষাৰ্থীয়ে শিক্ষা ল'ব পাৰিছে। নগাঁৱৰ লালন্স কোচিং চেণ্টাৰত 12গৰাকী কৃতী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী ছিট লাভ কৰিব বুলি নিশ্চিত হয়। এই সন্দৰ্ভত শিক্ষাগুৰুৰ পৰা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মন্তব্য আছে। এবাৰ শুনাই ল'ব বিচাৰিছো। লালন্স কোচিং ক্লাছেছ নগাঁও ব্ৰাঞ্চৰ পৰা ভাল ফলাফল আমি পাইছোঁ। এতিয়ালৈকে বৰ্তমান আমি 12জন ষ্টুডেণ্ট যিটো ছিট পাব, ইয়াৰ ভিতৰত 10জন আমি MBBS ছিট পাব বুলি কনফাৰ্ম এতিয়ালৈকে হৈছোঁ। আৰু ষ্টুডেণ্ট আছে যিটো ধৰি লওক আপোনাৰ বেলেগ বেলেগ মেডিকেল কোৰ্চেছ পাব, কিন্তু 10জন আপোনাৰ MBBS ছিট পাবই। এটা আমি ফিক্স লিষ্ট পাইছোঁ। ইয়াত মই নামকেইটা কৈ দিছোঁ: আতিউৰ ৰহমান লস্কৰ, মমিতা দাস, প্ৰতিস্তুতি বৰা, তাজুদ্দিন আনসাৰী, আলফাজ अस्तर अहमद, हेलिना सुल्ताना अहमद, तनुश्री मंडल, जेनिफा इस्लाम, क्रिस्तिमा सेकिया और मामुन सहरिया। हाईएस्ट रैंक जो আছে আমাৰ এইটো আছে কেটেগৰী ৰেংক 1702 আছে। এইটো আৰু অল ইণ্ডিয়া ৰেংক আছে আপোনাৰ 14,980। যিটো এইটো ৰিনিট পৰীক্ষা আছিল। ইয়াৰ যদি আগত যিটো হৈছিল, যিটো মে মাহত পৰীক্ষা, যদি তেনেকুৱা ৰিজাল্ট হ'লে আমি 600+ স্ক'ৰ কৰা ষ্টুডেণ্ট আমাৰ ইয়াতে আছিল। পৰীক্ষা ফলাফল আহিছে আমাৰ ইয়াত লালন্স কোচিং ক্লাছেছ নগাঁৱৰ পৰা বহুত কেইজন ষ্টুডেণ্ট এতিয়া ছিট পাইছে। আৰু কেইটামান ষ্টুডেণ্ট কালি আহিছিল আৰু আজি যিজন উপস্থিত আছে আপোনালোক তেওঁলোকক সুধিব পাৰে কেনেকুৱা কি পৰীক্ষা ফলাফল আছে, কি ৰেংক আছে। নমস্কাৰ, মোৰ নাম হেলিনা সুলতানা আহমেদ। মই লখিমপুৰৰ পৰা আহিছোঁ। ইয়াত নগাঁৱত কোচিং কৰিছোঁ আৰু মোৰ নম্বৰ আহিছে 487। মই ইয়াতে ছাৰহঁতক মই প্ৰথমতে মোৰ দেউতা, মা আৰু মোৰ পৰিয়ালৰ মানুহক ধন্যবাদ দিব বিচাৰিছোঁ। আৰু ইয়াত লালন্সৰ যিমানবিলাক ছাৰ আছে আৰু ষ্টাফ মেম্বাৰ আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সিহঁতে মোৰ এইটো জাৰ্ণিত বহুত হেল্প কৰিছে আৰু যিটো ডাউট হৈছে মোৰ ডাউট ছল্ভ কৰিছে। আৰু মই এটা ভাল ডক্টৰ হ'বলৈ বিচাৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ক্ৰিষ্টিমা শইকীয়া। মই এবাৰ নীট 2026ত 369 পাবলৈ সক্ষম হৈছোঁ। প্ৰথমতে মই মা দেউতাক আৰু টিচাৰ্ছক ক্ৰেডিটটো দিব বিচাৰিছোঁ। আৰু গোটেই ইয়েৰটো বহুতখিনি কষ্ট কৰিছিলোঁ, তাৰ কাৰণে আজি এইটো ফলাফল পাবলৈ সক্ষম হৈছোঁ। আৰু জুনিয়ৰ্ছক মই এইটোকে ক'ব বিচাৰিম যে লাষ্ট মমেণ্টলৈকে আশা নেৰিবা আৰু পজিটিভ থাকিবা, তেতিয়াহে এটা ভাল ফলাফল পাবলৈ সক্ষম হ'ম। থেংক ইউ। নমস্কাৰ, মোৰ নাম প্ৰতিশ্ৰুতি বৰা। মই এইবাৰ 515 মাৰ্কছ পাইছোঁ, 23K ৰেংক। মই ফাৰ্ষ্ট অফ অল মই নিজৰ পেৰেণ্টছ আৰু টিচাৰ্ছক একনলেজ কৰিব বিচাৰিছোঁ। আৰু টিচাৰ্ছবোৰে মোক বহুত হেল্প কৰিছে, ডাউট ছল্ভ কৰিছে, মটিভেট ৰাখিছে। নমস্কাৰ, মোৰ নাম তাজুদ্দিন আনসাৰী। মই নগাঁৱৰে হয় আৰু মই ইয়াত নগাঁও লালন্সৰ পৰা পঢ়িছিলোঁ। মই এবাৰ নীটত 514 মাৰ্কছ পাইছোঁ আৰু মোৰ কেটেগৰী ৰেংক 33,000। মই নিজৰ পেৰেণ্টছক থেংক ইউ ক'ব বিচাৰিছোঁ আৰু নিজৰ টিচাৰ্ছক পাণ্ডে ছাৰ, অভিষেক ছাৰক থেংক ইউ ক'ব বিচাৰিছোঁ। তেওঁলোকৰ কাৰণে আজি মই ইমান পাবলৈ সক্ষম হৈছোঁ। আৰু অহা ষ্টুডেণ্টবোৰক কৈছোঁ ভালকৈ পঢ়িবা, কষ্ট কৰিবা, তোমালোকেও পাবা। থেংক ইউ। মই কওঁ যে মোৰ ছোৱালী যে মানে কোৱালিফাই হৈছে, সেইটো কাৰণে মই ধন্যবাদ দিছোঁ মহানবাৰীক। আৰু বিশেষকৈ মানে নগাঁও এই লালন্স চেণ্টাৰত যে ছাৰসকলে মোৰ ছোৱালীয়ে মানে ছাৰসকলেও বহুত কষ্ট কৰিছে, ছোৱালীয়েও কষ্ট কৰিছে। কষ্ট কৰি এইবছৰ যাতে মানে যিটো কলেজত মানে কাউন্সিলত মানে পাই, যিহেতু মই আশা কৰোঁ। ছোৱালীক লৈ পেলাই কিমান আশা কৰিছে ভৱিষ্যতলৈ?
ভৱিষ্যতলৈ যাতে ভাল এজন ডক্তৰ হ'ব পাৰে, মানুহক সহায় সহযোগ কৰিব পাৰে। মোৰ ছোৱালীৰ নাম হেলিনা চুলতান আহমেদ। ঘৰ লখিমপুৰ।